Hello everyone, welcome back to my another mini vlog. আজি ৰাতিপুৱা প্ৰায় 5টা বজাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ভাইটি ৰাতিপুৱা আহিলে মুছৰ ৰিভাইজ কৰিবলৈ বুলি তাৰ যিহেতু পৰীক্ষা চলি আছে আৰু বেটিক দেখিছে না তাক আমনি কৰাত লাগি গৈছে, তাক ওচৰতে বহি লৈছেগে। তাৰপিছত শুই উঠিয়ে ব্ৰাছ চাছ কৰি আহি এইফালে অকণমান কোমলীয়া ৰুটিত বহিলোঁ। ৰাতিপুৱা যে কোমলীয়া ৰুটি ইমান ভাল লাগে নহয়। আৰু এইফালে খালোঁ ব্ৰেকফাষ্টটো মই অলপ ভালকৈ কৰি লওঁ, তেতিয়া মানে দিনটোলৈ ওলাইছে 12টা বজালৈকে একো নাখালেও হৈ যায়। কালি জানেনে মই এটা পাৰ্চেল অৰ্ডাৰ দিছিলোঁ, সেই পাৰ্চেলটো পালেহি আৰু এই বস্তুটো মানে ইউজ কৰি মই ইমানেই ভাল পাইছোঁ নহয়, মানে বেবীৰ কাৰণে বহুতেই ভাল। আৰু কালি ৰাতিয়ে ইউজ কৰি চালোঁ, তেওঁ ভাবিলোঁ কি আজি আপোনালোককো অলপ দেখুৱাওঁ বুলি। দেখিছেনে, যদি আমি মানে সৰু বাচ্চাক যদি কেতিয়া ব্লেডে যদি কাটি দিয়া হয় নখটো হয়তো তাহাঁতে হিলা কৰিলে কাট খাই যায়, সেইটো ভয়তে মই এইটো অৰ্ডাৰ কৰি লৈছোঁ। মানে ইউজ কৰিব বহুতেই ভাল পাইছোঁ। আৰু মানুহজনৰ লগত ৰাতিয়ে তৰ্কি দেখিছে যে সি কৈছে কি মানে তাৰ আঙুলিত দুখ পাব বুলি, মই তেতিয়া তাৰ স্কিনত লগাই দেখিছোঁ, আমাৰ স্কিনত লাগিলেও একো নহয় দে বুলি কৈ কেনে মানে। আৰু এইফালে নখটো ইমান ধুনীয়াকৈ কাট খাই গৈছে না, মই মানে